হেল্ল' অসমবাসী ৰাইজ, আশা কৰোঁ আপোনালোকে ভালে আছে। আজি আপোনালোকৰ ওচৰলৈ এটা খুব গুৰুত্বপূৰ্ণ এটা এপ বা এটা ৱেবছাইট আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আমি দেখা পাওঁ যে বহুত ষ্টুডেণ্টছ বা বহুত মানুহৰ কেতিয়াবা ইংলিছত যদি কিবা এটা মেছেজ আহি যায় বা ইংলিছত কিবা এটা যদি পেৰাগ্ৰাফ পায়, ত' সেই পঢ়িলে বুজি নাপায়, তেনেহ'লে সেইখিনি আমি অসমীয়ালৈ কেনেকৈ 1 ছেকেণ্ডতে আমি অনুবাদ কৰিব পাৰোঁ, তাৰ আজি মই টেকনিক শিকাই দিম। আপোনালোকে যিকোনো কিতাপ, মেছেজ, যিকোনো বস্তুৰ পৰা আপোনালোকে সেইটো কনভাৰ্ট কৰিব পাৰিব। মই এতিয়া দেখাই দিছোঁ কি কৰিব লাগিব। আমি ইয়াতে ক্ৰমত যাম। ক্ৰমত লিখি দিম translate.google.com। translate.google.com লিখাৰ লগে লগে এই পেজটো আহিব। চ' ইয়াতে এই বাওঁহাতে কিহত আছে আমাৰ ভাষাটো আৰু কিহলৈ ট্ৰেন্সলেট কৰিম সেইটো সোঁহাতে আছে। চ' ইয়াত আছামিজ হৈ আছে, ইয়াত বেলেগ কিবাও হৈ থাকিব পাৰে, এনেকুৱা ধৰণৰ হৈ থাকিব পাৰে বা আপোনাৰ আফ্ৰিকানছ হৈ থাকিব পাৰে। সেইটো আপোনালোকে সলাই ল'ব, সেইটো সলাই পেলাই আছামিজ কৰি ল'ব। এতিয়া কিতাপ এখনৰ টেক্সট কেনেকৈ আমি ট্ৰেন্সলেট কৰিম, বা ইয়াত নগৈ ক্ৰমত নগৈ আপোনালোকে প্লে ষ্ট'ৰত ডাউনলোড কৰিব পাৰিব। মই দেখাই দিছোঁ। প্লে ষ্ট'ৰত ইয়াতে আপোনালোকে গুগল ট্ৰেন্সলেট বুলি মাৰিব। গুগল ট্ৰেন্সলেট লিখি দিয়াৰ লগে লগে ইয়াতে এইটো গুগল ট্ৰেন্সলেট বুলি ওলাব আৰু কোম্পানীটো চাই ল'ব গুগল LLC হয়নে নহয়। গুগল ট্ৰেন্সলেট মাৰোঁতে কিছুমান ওপৰত এটা আহিছে AI ট্ৰেন্সলেট, সেইটো নহয়। চ' স্পনচৰ্ড এপবিলাক নহয়, এই গুগল ট্ৰেন্সলেটটো খুলিব। মই ইনষ্টল কৰি থোৱা আছে, ইয়াত আপোনালোকে ইনষ্টল কৰি ল'ব, তাৰপিছত অ'পেন কৰিব। এতিয়া সোঁ চাইডে চাওক কেমেৰা আছে, কেমেৰাত যাম। কেমেৰাত গৈ এতিয়া এইখন মোৰ এখন কিতাপ। এতিয়া ধৰি লওক মই এই পেৰাগ্ৰাফটো মই বুজি পোৱা নাই, এই পেৰাগ্ৰাফটো কি লিখিছে। চ' ইয়াতে কেমেৰাতে দেখিছেনে ট্ৰেন্সলেট হৈ গৈছে। চ' কেমেৰাতে ট্ৰেন্সলেট হৈ গৈছে। এতিয়া মই ফটো তুলি ল'ম। ফটো তুলি লোৱাৰ লগে লগে আপোনালোকে দেখা পালে যে মোৰ যিখিনি অসমীয়া টেক্সট যিখিনি ইংৰাজী টেক্সট আছিলে, ইংৰাজী আখৰখিনি ইয়াত অসমীয়ালৈ অট'মেটিকেলি অনুবাদ হৈ গ'ল। এতিয়া মই আপোনালোকক মেছেজ এটা কৰি দেখাম। এতিয়া মই মেছেজ এটা আহিলে, ধৰি লওক আপোনালোকে বুজি পোৱা নাই সেইটো কেনেকৈ কৰিব। এতিয়া ইয়াৰ পৰাই মই মেছেজ এটা খুলিম। ধৰি লওক এইটো SBI বেংকৰ পৰা মেছেজ এটা আহিলে। এতিয়া মেছেজটো মই একো বুজি পোৱা নাই। এতিয়া মই এই মেছেজটোত এনেকৈ হোল্ড কৰি ৰাখিম, টাচ কৰি ধৰি ৰাখিম, এনেকৈ চিলেক্ট হৈ যাব। তাৰপিছত ওপৰত এই ডিলিট বাটনৰ বাওঁহাতে সেইটো হ'ল কপি, আপোনালোকে কপি কৰি ল'ব। আৰু তাৰপিছত মই আকৌ গুগল ট্ৰেন্সলেট এপটোত যাম। এতিয়া ইয়াতে পেষ্ট বুলি লিখা আছে, এণ্টাৰ টেক্সট বা পেষ্ট। চ' পেষ্ট কৰি দিম, যিহেতু মই কপি কৰিলোঁ। পেষ্ট কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকৰ এইটো অসমীয়ালৈ অনুবাদ হৈ গ'ল। চ' এনেকৈ আপোনালোকে খুব কম সময়তে কিবা যদি বুজি নোপোৱা ইংৰাজী ভাষাত থাকে, ফটোতে হওক, কিতাপতে হওক বা মেছেজতে হওক, আপোনালোকে এনেকৈ অনুবাদ কৰিব পাৰিব। ধন্যবাদ।